हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल আৰু সকলোৰে কি খবৰ মোৰ ভালে ইমান ভালো নহয় বাৰু অকমান গা বেয়া হৈ আছে সৰ্দি লাগি আছে মাত অলপ ভাঙি আছে আজিৰ ভিডিওটো মই ষ্টাৰ্ট কৰিছো একেবাৰে ৰুমৰ বাহিৰৰ পৰা আৰু আজি এটা স্পেশাল ডে হয় মানে মোৰ কাৰণে কাৰণ আজি মোৰ জন্মদিন 21 এপ্ৰিল আৰু আপোনালোকে চাগে এই ভিডিওটো অলপ দিনৰ পিছতহে পাব কাৰণ অলপ কাম আছে আগৰ তো হেয়া ভিডিও অলপ এডিট কৰিব আছে মানে এডিটিং কৰিব আছে তো এইটো ভিডিও চাগে আপোনালোকে অলপমান দেৰিকৈ পাব মোৰ মানে বাৰ্থডে দিনা আপোনালোকে নাপাব চাগে এই ভিডিওটো তো যি কি নহওক উপায় নাই এতিয়া মই গৈ আছোঁ মন্দিৰত সেৱা লওঁ তাৰপাছত অলপমান বজাৰ আছে সৰু সুৰা সেই বজাৰখিনি কৰি লওঁ বিশেষ স্পেচিয়েল একো নাই বাৰু আৰু দেখাম আপোনালোকক মই আজি দিনটো মই কি কি কৰোঁ দুজন ফ্ৰেণ্ড আহিব চাওঁ সিহঁতৰ লগত অলপমান কি কৰিব পাৰোঁ আৰু তো সেয়াই আপোনালোকে চাই দিব তেনেহ'লে ভিডিঅ'টো আৰু চবেই মোক আজি জন্মদিনত আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ তেনেহ'লে ব'লক গৈ থাকোঁ যিহেতু গৰম হয় আৰু ভাবিছিলোঁ মেখেলা চাদৰ পিন্ধি যাম কিন্তু যিহেতু বজাৰ আছে যে বহুতখিনি সেইকাৰণে মানে মেখেলা চাদৰ পিন্ধি নোলালোঁ আৰু এতিয়া কুৰ্তি পেণ্ট এনেকৈ পিন্ধি লৈছোঁ কুৰ্তিয়ে পিন্ধি ওলাইছোঁ তেনেহ'লে ব'লক ক'ৰ মন্দিৰত যাওঁ দেখাম আপোনালোকক আমি আহিছোঁ গণেশগুৰি গণেশ মন্দিৰলৈ আৰু আহি পালোহি জন্মদিনৰ দিনা যদি এনেকৈ মন্দিৰ নাহোঁ কিবা এটা ভাল নালাগে নহয় জানো মই আহি ভাল পাওঁ সেইবাবে আহিলোঁ আৰু এয়া চাকি লৈ লওঁ আহিছোঁ ধূপ আৰু চাকি জ্বলাবৰ কাৰণে ভিতৰত সোমাই ল'লোঁ আৰু এয়া ভিতৰৰ অকণমান দেখাই দিছোঁ আপোনালোকক চবেই এনেকৈ চাকি জ্বলাই লৈছে আৰু আমিও তেতিয়াহ'লে চাকি আৰু ধূপ জ্বলাই লওঁ তাৰপাছত আপোনালোকক আকৌ লগ পাই আছোঁ ধূপ চাকি জ্বলাবলৈ তেওঁলোকে বৰ ধুনীয়াকৈ এয়া সুবিধা কৰি দিছে ওপৰত এনেকৈ ধূপ আৰু চাকি জ্বলোৱা হয় ময়ো তেনেহ'লে ধূপ আৰু চাকি জ্বলাই লওঁ আমাৰ পূজা কৰা হ'ল আৰু মন্দিৰৰ পৰা ওলালোঁ এতিয়া যাওঁ অলপ বজাৰ কৰিবলৈ যিহেতু লগৰ দুজন আহিব বুলি কৈছিলোঁ এজনী আহিব নোৱাৰে মানে লগৰজনী আহিব নোৱাৰে তাই কিবা প্ৰব্লেম হ'ল আৰু লগৰ এটা আহিব তো সেইবাবে অলপমান বজাৰ কৰি লওঁ কিবা কিবি এইফালে পুৰা আম ওলাইছে আম ল'বলৈ মন গৈছে একদম আম ল'ম আম কেনেকুৱা টেঙা নে টেঙা কিমাননো 30 টকা আৰু আহি পালোহি ভঙাগড় এইখনত আচলতে মোৰ কিবা এটা বস্তু ল'ব লগা আছে সেইবাবে মই সোমালোঁ মলখনত চাওঁচোন বাৰু পাওঁ নে নাপাওঁ বস্তুটো যদি পাওঁ লৈ ল'ম আৰু নাপালে মানে সোনকালে ওলাই দিম ব'লকচোন চাই লওঁ পালোহি ফেঞ্চি আৰু
ফেঞ্চি গুচি আহিলোঁ আৰু বহুত দিন অহা নাছিলোঁ যে অকণমান চাই যাওঁ কি আহিছে নতুন কালেকশ্যন আহি আছোঁ বুজিছেনে ঈদৰ কাৰণে পূৰা ভিৰ হৈছে ইমান ভিৰ মানে যিহেতু ঈদ আছে ন সেইবাবে একদম পূৰা ভিৰ লাগিছে এইফালে চাওক পূৰা ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে আৰু এইফালে আমি সোমাইছোঁ মোৰ অলপ কিবা বস্তু ল'ব আছে ৰ'বা দেখাই আছোঁ আপোনালোকক আৰু বহুত দিন ফেঞ্চি অহা নাছিলোঁ সেইবাবে আহি গ'লোঁ ফেঞ্চি আৰু যিহেতু ঈদ আছে তেওঁলোকে ইমান ধুনীয়াকৈ সজাইছে ভাল লাগিছে দেখিবলৈ আৰু বস্তুটো মই মলখনত নাপালোঁ যিটো বস্তু মোক লাগিছিল সেইবাবে ইয়ালৈকে গুচি আহিলোঁ কিন্তু ইয়াতো মই নাপালোঁ তথাপিও যি কি নহওক অলপ সৰু বস্তু ল'ব লগা আছিলে সেয়াও লৈ ল'লোঁ আৰু এইখন হৈছে ফেঞ্চি ফুলৰ মাৰ্কেট ইয়াতে যেনেকুৱা ফুল লাগে আপোনালোকে তেনেকুৱাই পাব আপোনালোকেতো জানেই মই তথাপিও অলপমান এনেই দেখাই দিলোঁ দেখিবলৈ ধুনীয়া লাগে ন ফুলবিলাক সেইবাবে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকক বোলো দেখাওঁ অলপ এইটো হৈছে মোৰ কেকটো আৰু আপোনালোকক ঘৰত গৈ দেখাই আছোঁ মোৰ কেকৰ ডিজাইনটো দেখাই আছোঁ আপোনালোকক আৰু মোৰ লগৰজন আহি পালেহি সি আহি পালে আৰু লগৰ এজনীও অহা কথা আছিলে তাই আচলতে কিবা বিশেষ কাম ওলাল বাবে আহিব নোৱাৰে মোক ফোন কৰি জনাইছে তথাপিও আৰু যি কি নহওক সিহঁতক মই ভাত এসাঁজ খাবৰ কাৰণে মাতিছিলোঁ আৰু আহিছে কাৰণে ভাল লাগিল এয়া মাংস লওঁ এতিয়া তেনেহ'লে একদম ধুমধাম এতিয়া বনাবলৈ লাগি যাওঁ আৰু এয়া ৰেডি হ'লোঁ পিংক কালাৰ এনেকৈ ফ্ৰক এটা পিন্ধিছোঁ আৰু এয়া মোৰ অলপমান ডেক'ৰেশ্যন কৰি দিলে মোৰ ফ্ৰেণ্ড আহিছে মানে এয়া ডেক'ৰেশ্যন কৰি দিলে মই দেখাম বেক কেমেৰাত ভালকৈ আপোনালোকক তেনেহ'লে কেকটো কাটি লওঁ আৰু সকলোৱে মোক আশীৰ্বাদ কৰিব আজিৰ দিনটোত আৰু তেনেহ'লে এতিয়া কেকটো কাটি লওঁ আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম কিন্তু ইমান বিশেষ একো স্পেচিয়েল নাই এনেই আৰু অলপমান ফটো মাৰিবৰ কাৰণে অলপমান ডেক'ৰেশ্যন কৰি মেলি অলপ সাজি কাচি ওলাই ল'লোঁ একদম আৰু খানাও বনাই আছোঁ মানে ময়ো বনাইছোঁ মাও বনাইছে একদম চিম্পুল বনাইছোঁ বিশেষ একো ইমান আয়োজন কৰা নাই আৰু এইটো হৈছে আজি মোৰ কেকটো কেনেকুৱা লাগিছে আপোনালোকে জনাব চিম্পল হয় কিন্তু পিংক কালাৰ দিছোঁ মোৰ ভাল লাগে পিংক কালাৰটো সেইবাবে আৰু মোৰ ড্ৰেছটোৰ লগতো আচলতে পিংক কালাৰটো মিলি গৈছে সেইবাবে মই পিংক কালাৰ দিলোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু এয়া মায়ে মই কেক কাটিব লৈছোঁ নিজে হেপী বাৰ্থডে গাই লৈছোঁ কাৰণ আমি তিনিজনেই আছোঁ আৰু ৰুমত বেলেগটো কোনো নাই সেইবাবে আৰু নিজে গাই লৈছোঁ হেপী বাৰ্থডে গাই এয়া কেক কাটিলোঁ আৰু বাৰ্থডে দিনা যদি মা দেউতাৰ লগত থাকে তেনেহ'লে তাতকৈ আৰু ডাঙৰ কি হ'ব পাৰে আচলতে মা মোৰ বাৰ্থডে বাবেই আহিছে আৰু বহুত ভাল লাগিছে সেইবাবে মনটো আৰু এটা ডাঙৰ কথা মা মোৰ একেলগে বাৰ্থডে মানে মোৰ 21 এপ্ৰিল মা 22 এপ্ৰিলত বাৰ্থডে তো সেইবাবে দুইজনী একেলগে থাকিব পালে সেই দিনকেইটাত ভাল লাগে বহুত সুখী মা আহিছে মোৰ কাৰণে আৰু দেউতাও আছে বাৰু দেউতা আহিব ৰাতিকে আৰু এইফালে মায়ে বনাইছে পৰ্ক আৰু চেংমৰা আপোনালোকেতো চেংমৰা শাক চিনি পায় আৰু এইফালে বনাই আছোঁ পৰ্ক আৰু অলপমান খৰিচা বইল তো এনেকৈও ভাল লাগে খাই মই বনাইছোঁ এইটো আৰু এইফালে বনাই আছোঁ পৰ্ক আৰু লাই শাক আচলতে শাকটো একেবাৰে লাই শাকৰ নিচিনা সেইবাবে মইহে কৈছোঁ লাই শাক নামটো চাগে কিবা বেলেগ হ'ব আপোনালোকে যদি জানে তেনেহ'লে কমেণ্টত জনাবচোন কি হয় এইটো আৰু আমি খাবৰ কাৰণে বহি ল'লোঁ যিহেতু একো খোৱা নাছিলোঁ ৰাতিপুৱাৰ পৰা ভোক লাগি আছে আৰু তাৰো ঘৰ যাবলৈ দেৰি হ'ব সেইবাবে খাব বহিলোঁ আৰু এইখন সি মোক দিছে ফটো ফ্ৰেম ইমান ধুনীয়া লাগিছে চাওকচোন এইখন লাইট জ্বলালে এনেকুৱা দেখে সঁচাকৈ বিৰাট ভাল লাগিছে এইখন থেংক ইউ ছ' মাছ কষ্ট অফ দা এইখনেই ভালকৈ ৰাখিম সি ইমান মৰমত দিছে এখন
তো আজি ভিডিওটো ইমানেই আছিলে এটা সৰু ব্লগ আপোনালোকৰ কাৰণে আগবঢ়াই দিলোঁ বিশেষ একো স্পেচিয়েল নাছিলে আপোনালোকক কৈছোঁৱে কথাটো যিমানখিনি পাৰোঁ আৰু সেইখিনি দেখাইছোঁ গাটো ইমান ভাল নহয় বহুত চৰ্দি লাগি আছে আৰু আজি ভিডিওটো আপোনালোকে চাই কেনে পালে জনাব ইমান ডাঙৰ একো বিশেষ নাছিলে সৰুকৈ আৰু সিও আহিলে মোৰ লগৰটো আৰু সি এইবিলাক ধুনীয়াকৈ সজাই মেলি থৈ গ'ল তথাপিও ফেন চলাই দিছোঁ উৰি গ'ল আশা কৰিছোঁ ভিডিওটো চাই আপোনালোকে ভাল পাব আৰু নতুন নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ আৰু মোৰ চেনেলটো যিহেতু নতুন হয় আপোনালোকে সকলোৱে মোক আদৰি ল'ব বুলি আশা ৰাখিলোঁ মৰম কৰিব সকলোৱে আশীৰ্বাদ কৰিব আজি মোৰ জন্মদিনটোত সেয়াই তেনেহ'লে আজিলৈ আপোনালোকৰ পৰা আজিলৈ মানে বাই বাই আকৌ নতুন ভিডিঅ'লৈ আহিম তেনেহ'লে বাই